নমস্কাৰ প্ৰিয় বন্ধু-বান্ধৱীসকল, স্বাগতম জনাইছোঁ এটা নতুন ভিডিঅ'লৈ তথা আমাৰ এই এষ্ট্ৰলজি চেনেললৈ, য'ত আমি সদায় কিছুমান আছামিজ এষ্ট্ৰলজি বিষয়ক ভিডিঅ' আলোচনা কৰোঁ। আহক তেন্তে জৰিয়তে জানি লওঁ কোনকেইটা ৰাশিৰ ভাগ্য খুলিব গৈ আছে 24, 25 আৰু 26 তাৰিখে আৰু তেওঁলোকৰ ভাগ্যফল কেনেকুৱা হ'ব। কিন্তু তাৰ আগতে অনুৰোধ জনাই থওঁ যে আমাৰ চেনেলটো যদি ভিডিঅ'বিলাক ভাল পায় তেনেহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰাৰ লগতে সদায় এনেদৰে ভিডিঅ' পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। আহক এতিয়া আমি মূল ভিডিঅ'লৈ আগবাঢ়ি যাওঁ। বন্ধু-বান্ধৱীসকল, 24, 25 আৰু 26 তাৰিখে কেইটামান ৰাশিৰ বিশেষ ধৰণৰ ভাগ্য খুলিব গৈ আছে। শনিদেৱৰ বিশেষ কৃপা থাকিব লোকৰ ওপৰত আৰু মা লক্ষ্মীৰো কৃপা থাকিব, যাৰ বাবে লোকে জীৱনত দিশে উন্নতি লাভ কৰিব। চাকৰি ব্যৱসায়ত উন্নতি বাঢ়িব, আৰ্থিক অৱস্থা মজবুত হ'ব, সংসাৰত সুশান্ত ভাগ্য থাকিব। শিক্ষা, কেৰিয়াৰ, প্ৰেম, প্ৰণয়, দাম্পত্য সকলোতে উন্নতি হোৱা দেখা যায় আৰু এওঁলোকে চাবলৈ গ'লে জীৱনটোত আচৰিত ধৰণৰ উন্নতি লাভ কৰিব। এই বিশেষ তিনিটা দিনত বিশেষভাৱে ভাগ্যশালী হোৱা ৰাশিকেইটা হৈছে বৃষ, কৰ্কট, মকৰ, সিংহ, বৃশ্চিক আৰু কুম্ভ ৰাশি। বন্ধু-বান্ধৱীসকল, এইকেইটা হৈছে প্ৰধান ৰাশি যিকেইটাৰ ভাগ্য খুলিব গৈ আছে 24, 25 আৰু 26 ফেব্ৰুৱাৰী তাৰিখে বিশেষভাৱে। যদি ভিডিঅ'টো ভাল লাগিল লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব আৰু সদায় ধৰণৰ ভিডিঅ' হ'বলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব। ধন্যবাদ।